সেইটো 28 কোটি টকা স্যাৰ যোৱাবাৰে আপুনি দিবলৈ কৈছিলে সেইটো এষ্টিমেটটো দি থোৱা আছিলে তাত স্যাৰ কিন্তু আপোনালোকৰ মথাউৰিত কম্পেক্টনেছ বহুত কম আছে আপোনালোকে কণ্ট্ৰেক্টৰক ভাল কৰি কাম কৰক নহ'লে মথাউৰি আপুনি চাওক একেটা ৰেল লাইন সেইটোতো ভাঙা নাই ৰেল লাইনৰ মথাউৰিটো যে নাভাঙে আমাৰটো কিয় ভাঙে কম্পেক্টনেছ নাথাকে ঠিকাদাৰক মৰম কৰাটো বাদ নিদিয়ালৈকে আপোনালোকৰ কাম তাতে যে কম্পেক্টনেছ থাকে আমাৰ ইয়াত কিয় কম্পেক্টনেছ নাথাকে অসমত আপোনালোকে চাব যিমান মথাউৰি হৈছে সেইটো মথাউৰি ভাঙিছে কিন্তু যিমান ৰেলে বনোৱা ৰেল লাইন মানেতো মথাউৰি এটাওতো ভাঙা নাই আমাৰ এই ভঙাৰপাৰ গাঁৱৰ আমাৰ গোটেই ৰাস্তাটো নদী হৈ গৈছে একদম নদী যা 40-50 জন মানুহৰ একদম অৱস্থাই নাই নব তাতে স্যাৰ গ'লে আমাৰ 5 মিনিট চাইকেলি স্যাৰ আই মানুহখিনি কোনখিনি জায়গা চাব না আপোনালোকৰ এপ্লিকেশ্যন পাই গ'লো আৰু কাম হৈ যাব নহয় স্যাৰ আপুনি যাৰ কাৰণে কিন্তু মই তেনেকে যাব নোৱাৰো নে আগদিনাখন ৰাতি নকলে প্ৰগ্ৰেম নিদিলেতো আমাৰ এমএলএ স্যাৰে স্যাৰ আপোনাক মোৰ লগত সম্পৰ্কটো হোৱা নাই এতিয়া ডঙাৰ পৰা নেক্সট দিনা প্ৰগ্ৰেম এটা লৈ ল'ম মই তেনেকে যাওঁ বুলিলে যাব নোৱাৰো আগদিনাখন যাব এটা পৰিৱেশ হ'ব প্ৰগ্ৰেম এটা দিম আপোনালোকৰ ইমানকেইটা আপোনালোকৰ ভৰিত ধৰিব নাপায় ভৰিত আপোনালোকে খালি ইমানে কথা যে একদিন ডঙাৰ পৰা যাব লাগে এইটো কাৰণে ভৰিত কিয় ধৰিব আপোনালোকৰ কথাটো মই শুনি ললো একেবাৰে সোনকালে হৈ যাব আৰু ৰঞ্জিত দাই যিহেতু চাইছে আৰু ময়ো নেক্সট টাইম আহিলে ডঙাৰ স্যাৰ এইটো গাঁৱৰ মানুহ লিষ্টখন খালি যাৰ যাৰ ঘৰ ভাঙিলে ধুনীয়াকৈ লিষ্টখন বনা লিষ্টখন বনাই ৰঞ্জিত দা আৰু ফণী তালুকদাৰক দিবি আৰু আমাৰো মণ্ডল আহিব ভালকৈ বনাবি